এইজনী হ'ল সৰু জীয়ৰী, ৰচকী পচকী ৰঙিলী পখিলী। এইজনী হ'ল ডাঙৰ জীয়ৰী, কামনা বাসনা একো নাই, হৈ থাকে কামত বিভোৰ। কিন্তু দুইজনীৰে বিয়াক লৈ মাকৰ বৰ চিন্তা। কিনো মানুহৰ ঘৰলৈ যাবা আৰু নাট কাট কাটিছা আৰু মানুহৰ আগত আৰু দেই। এইখন নাযাওঁ, ক'লৈকো যাবও নোৱাৰা হ'লো আৰু পাই। বাইদেউ কোনফালৰ পৰা আহিলে? তুলিকাহঁতৰ ঘৰলৈ গৈছিলোঁ। কিনো ক'বা আৰু আহাচোন বাৰু বহি ক'ম আৰু আহাচোন আহা বাইদেউ ইমান ধুনীয়া ফুল ফুলিছে আপোনালোকৰ। কিনো ক'বা এইবোৰ টাবৰ ফুলবোৰ ধুনীয়াই, আমাৰ আচল ফুলে মৰহি গৈছে। কিনো কথা কৈছে মই একো বুজি পোৱা নাই দেই। ক'ম আৰু কিনো ক'বা আমাৰ কথা আৰু কিনো ক'বা আৰু তুমি দেখোন দেখিয়ে আছা আমাৰ ঘৰৰ কথা। কিনো ক'বা আৰু এইবিলাক আমাৰ ডাঙৰজনীৰ কথা কৈছো। তাই ইমান দৰাইছে পচন্দ নহয় ছোৱালীজনী। ছোৱালী দেখাতো ধুনীয়া, দেখাতো তাই বেয়া নহয় আৰু কামে বনে ইমান ভাল। তাকে কৈছো কোনোবা ল'ৰা ছোৱা এটা ভালো নাপাব নহয়নে তহঁতে বাৰু? ভাল পাই গুচি গলেও ভাল লাগে নহয়। চব ছোৱালী একে নহয় নহয়। জানো পাই, তাই আকৌ বৰ ভাল ছোৱালী। বাৰু হেৰি ৰ'ব, আমাৰ সেই চাবাচোন কেনা ধেনা এটা। নাই ভাল ল'ৰা এটা আছে বাৰু, মই অকণমান আজি ফোনতে কথা পাতিম দিয়ক। ভাল ল'ৰা এটা আছে। কি হৈছে জানানে, মই কাৰো ঘৰত যাব নোৱাৰো, খালি আৰু ছোৱালী বিয়া কথাকে কিমান শুনিবা। কি ক'ব আৰু মানুহ তেনেকুৱা ন, বিয়া দিবলগীয়া ছোৱালী থাকিলে মানে অনেক কথা উলিয়াই থাকে আৰু কিয় বিয়া হোৱা নাই। ফুৰান ইমান ল'ৰা আহিছে, ধুনীয়া ধুনীয়া ল'ৰা আহিছে, এটা ল'ৰা পচন্দ কৰিব নোৱাৰে এইজনীয়ে। মই বোপাই বাছে ঘাটে উঠিব নোৱাৰো, ৰাস্তাই ঘাটে যাব নোৱাৰো। ভণ্টি বিয়া হবা নেকি? ভণ্টি বিয়া হবা নেকি? মই কি উত্তৰ দিম বাৰু? মণি তই এইবোৰ কামবোৰ অকমান এচোন। এইবোৰ কাম অকমান কপৌ বাঁহৰ নিচিনা এইসোপা অকমান সযতনে হেৰি কৰি ৰাখচোন। আজি ল'ৰা এটা অহা কথা। আৰে এইবোৰ কাম নকৰিলে কেনেকে হ'ব? মই এইবোৰ কাম নকৰে কোনে কৰিব? এইবোৰ কাম হেৰি কৰ আৰু এই পেটটো অকমান কমা। আৰে মই এই পেট কমাবলৈকে এইবোৰ কাম কৰি আছো, তেতিয়াহে মোক ল'ৰাই পচন্দ কৰিব। হ'ব তই এইবোৰ কাঠ চাট ফালিবলৈ ল'ৰা কামবোৰ এৰচোন। তই ল'ৰা কামবোৰ তই এটা কাম কৰ, আজি ৰুবিৰ লগত হেৰিয়ালৈ যাচোন। কিবা ফেচিয়েল নে কিবা কৰে যে, শুন মোৰ কথাটো শুন। ফেচিয়েল নে কিবা কৰে যে, তালৈ যাচোন। তাৰপৰা আমাৰ ছোৱালীজনী ধুনীয়া। মোক যদি ল'ৰাই পচন্দ কৰে, মোৰ এই কপৌ বাহটোকে পচন্দ কৰিব লাগিব। মই আৰু ল'ৰা আহিলে আৰু অকণমান জতলা হৈহে ওলাম। মোক এনেকে পচন্দ কৰিব লাগিব। মই ধুন পেচ ধৰি মই ল'ৰা আগত ওলাবলৈ নাই। ভগৱান, তই কথাকালি নুবুজ কেলে বাৰু? সেই মা আছে নে? আছে। কৃষ্ণ, মইনো বাৰু এজনী ছোৱালীৰ কথা পাতিবলৈ আহিছো নে? কোন আহিছে? বাইদেউ মই মই মানে মোৰ জেঠাই ল'ৰা এটা আছে নহয়। সেই জেঠাই মানে ল'ৰাটো ডাক্তৰ। সি মানে এতিয়া হেৰি খাটি আছে আৰু এবছৰ খাটিব লাগে যে আজিকালি। এতিয়া মানে ছোৱালী বিচাৰি আছে। মই মানে আমাৰ মমীৰ কথা কৈছিলো, কোৱাতে এতিয়া তেওঁলোকে ছোৱালীজনী ফটো এখন বিচাৰিছে। ডক্তৰ এই ল'ৰাটো চাওকচোন, এইটো মানে ইমান ধুনীয়া ন দেখিবলৈ। ল'ৰাটো দেখা শুনাই ভাল। তাকে আমাৰ ছোৱালীৰ ৰূপ দেখিছা নাই? তাকে কি কৰি আছে বাৰু সেইখন? কি কবা আৰু কিমান বুজালো। এতিয়া বাইদেউ হেৰি নহয়, এতিয়া মমী ফটো একপি বিচাৰিছে। ৰুবিকে ক'ব নহ'লে হোৱাটছআপত পঠাই দিব ফটোখন। আমাৰ ছোৱালী দেখাতো ধুনীয়া নহয়? ধুনীয়া হ'ব, হেৰি কৰিব, এই ৰুবিয়ে তোমাৰ হোৱাটছআপত পঠাই দিব ফটোকপি। তেতিয়াহ'লে মই কথা আগবঢ়ামেই আৰু। দিয়া সোনকালে হ'লে আৰু ভালেই হয়। ঠিক আছে, মই আহোৱে দিয়ক। চাহ কাপোৰ নাখালা? নালাগে পিছত খাম। হ'ব দিয়া। এইবাৰ তাৰমানে ডক্তৰ আহিব। বাৰু এওঁকো দেখা যাওক। মা এইফালে আহাচোন, এইবোৰ থোৱাচোন। কি হ'ল? এইফালে আহা। আহাচোন। মোৰ হাতত ধৰি টানি আনিছ। কি হাতত ধৰি টানি আনিছ মানে এইজনী কি হ'ব মই ভাবি পোৱা নাই। কি হ'ল? কালি যে মই হোৱাটছএপত ফটোখন দিছিলো যে, গধূলি কেলে দৰা ঘৰৰ মানুহে ফোন কৰি পেলাই কেলে পচন্দ হৈছে বুলি কৈছিলে নহয় ছোৱালী। এতিয়া আজি খুৰীয়ে ফোন কৰি পেলাই কৈছে বোলে দৰা ঘৰে হেৰি কেঞ্চেল কৰিলে নহয়। কেনেকে কেঞ্চেল হ'ল আকৌ?
বোলে ছোৱালী তাইতো দেখাতো ধুনীয়া, কামে বনোও ভাল আৰু পচন্দো কৰিছে, বিয়া ফিক্স কৰিবলৈও আহিম বুলি কৈছে। সেইটোৱেটো কথা, ফোনত ধুনীয়াকে পচন্দ কৰেই, তাৰপিছত বিয়াখন কেঞ্চেল হয় কেনেকে?